Hi guys, welcome to my YouTube channel. আজি ফৰথেবেৰি ওচৰৰ পল্লা নামলাত জুবিন দাই গীত পৰিবেশন কৰিব গতিকে ভিডিওটো সকলোকে চাই থাকিব A few moments later হা কোক যাইছ এতিয়া আমি এতিয়া জুবিন দাক চাবলৈ গৈছো চাবলৈ फतेहबाड़ी नाम खोला पास ले लो आ जाइए फतेहबाड़ी नाम होला पर जो भी बोलने से होगा फतेहबाड़ी अभी के लिए रहने दो आई আমি ভিতৰত প্ৰৱেশ কৰিলো বাইদেউ আমি মঞ্চখন উদ্বোধন কৰিবলৈ তেখেতক অকণমান আগুৱাই লৈ যাবলৈ এতিয়া ইয়াত সম্বৰ্ধনা অনুষ্ঠান চলি আছে অলপ পিছতে জুবিনদাৰ অনুষ্ঠান আৰম্ভ হ'ব কুন্তলা পাটৰি গোস্বামী বাইদেউক এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে লগতে পাল্লা যুৱ নামশালাৰ যুৱ মঞ্চৰ উপদেষ্টা সঞ্জীৱ বৰ্মন ডাঙৰীয়াই এটি ফুলাম জাপিৰে বাইদেউক সম্বৰ্ধনা কৰিবলৈ আগবাঢ়িছে এটি ফুলাম জাপিৰে তেখেতক সম্বোধিত কৰা হৈছে এতিয়া ডেন্স চলি আছে অলপ সময় পিছতে আৰম্ভ হ'ব জুবিনদাৰ অনুষ্ঠান বৰষুণ আহি গ'ল সকলোৱে চেয়াৰবিলাক মূৰত ল'ব ধৰিছে তাকো জুবিনক চাব মানে আৰু বহু অপেক্ষাৰ অন্তত আমাৰ জুবিন দা আহি পালে এতিয়া মঞ্চত জুবিনদাৰ অনুষ্ঠান এতিয়া আমি চাম
ভিতরে বাহিরে তুমি বাপরে বাপ মানুহ চাওক না এবাৰ বা মানুহ বৰষুণ দিছে তথাপিও কমা নাই মানুহ বা যতীন আজি আছে মোৰ লগত আমি যদিও নতুন চিনেমা ৰাঘৱ প্ৰায় শেষ ৰিলিজ হ'ব সকলোৱে চাব আপোনালোকে আৰু সেই নিমন্ত্ৰণ দিবলৈ আহিছে মোৰ লগত সকলো ঠাইত যাবলৈ সময় পোৱা নাই বাট চিনেমাখনত লাগি আছে শ্বুটিঙৰ পৰা আহিছে কাশ্মীৰৰ পৰা কেইদিনমান আগতে চ' যেতিয়া সময় পাওঁ আমি সি মোক কয় যে মই যাম মানে ব'ল বঢ়িয়া জেগা আমাৰ চিনাকি জেগা চ' লেটছ গ' আৰু আকৌ যদি নাহিব মঞ্চলৈ যতীনৰ চিনেমা গানো গাম মই আজি আৰু যতীনে ক'ব নিজৰ চিনেমাখনৰ বিষয়ে কেতিয়া ৰিলিজ দিব কি কৰিব মই মিউজিক কৰিছোঁ আৰু একেলগে কাম কৰিছোঁ এজ এ প্ৰডিউচাৰ মই মিউজিক প্ৰডিউচাৰ চ' থেংক ইউ ভেৰি মাছ থেংক ইউ ফৰ ইউৰ লাভ
মধু চন্দ্র নিশি গন্ধ ভাগে তন্দ্র মনাকাশৰ মধু চন্দ্র মনৰে আউসী চোৰাকে বিকাশী পোহৰতে বেলৰ পাতে মনৰে পদূলি